वेलकम बैक टू माय यूट्यूब चैनल। आज जलार बागाনৰ মাজৰ পৰা আৰু জলা খালে বোলে কৰোণা ঠিক হয়। মই কথাটো শুনিছোঁ, কিন্তু কিমান দূৰ সত্য মই নাজানো। কিন্তু জলা আজি খোৱাটো ফাইনেল, কাৰণ মোৰ বৰ ছোৱালী ৰিচায়ে মোক কৈছিল যে বনদা তোৰ চেনেলত এটা চেলেঞ্জিং ভিডিঅ' দিলে ভাল লাগিলে হয়। তো তাই কৈছিল ময়ো থাকিম, মই চেলেঞ্জ কৰিম তোৰ লগত। তো মই ভাবিছোঁ কি চেলেঞ্জ কৰোঁ, কিন্তু এই বাগানখনত যেতিয়া সোমালোঁ তেতিয়া মোৰ মনত সেই কথাটো আহি গ'ল আৰু মই ভাবিলোঁ অলপ ডেঞ্জাৰ এটা চেলেঞ্জ কৰোঁ, জলকীয়া খাই দেখুৱাওঁ জ্বলা কিমান খাব পাৰে। তো বলক ভিডিঅ'টো চাই খুব ভাল পাব, শেষলৈকে চাই থাকক। আৰু এইখন চাওক, খুব ধুনীয়া এখন বাগিচা মানে কি আৰু আমাৰ ঘৰৰে খেতি, দেউতাই খুব ধুনীয়াকৈ সজাই ৰাখিছে। আৰু কি লাগিছে মই দেখুৱাই দি আছোঁ ধুনীয়াকৈ, অকণমান চাই লওক। আৰু এইখন বাগিচাত বহুতখিনি খেতি আছে। এইবিলাক হ'ল ধনিয়া আৰু এইডাল হ'ল তিয়হৰ গছ, মানে বহুতখিনি বস্তু আছে, অকল এটাই বস্তু নহয়। এইবোৰ হ'ল নেমু টেঙাৰ গছ, এইবিলাক হ'ল কোমোৰা, ৰঙালাও, আৰু বেছিভাগ আছে জ্বলা আৰু নেমু টেঙাৰ গছ। সেইবোৰ বেছিভাগ নেমু টেঙা আৰু জ্বলা গছ, আৰু জ্বলাবোৰ খুব ধুনীয়াকৈ লাগি আছে। মই দেখাই দি আছোঁ ৰ'ব। জ্বলা, বেঙেনা, এই জ্বলা চাব না, ক'লা জ্বলা এইটো কিমান লাগিছে। আৰু এনেকুৱা এখন খেতি ঘৰত থাকিলে খুবেই ভাল, কেতিয়াবা টানে বিপদে লোকেল বস্তু হাতেৰে ছিঙি লৈ যায়, খাব পাৰি, ভাল লাগে। এইবোৰ চাওক, বঙালী জ্বলা, ভোট জ্বলা জ্বলা কিন্তু তামাম আছে, বাকী বেলেগ বস্তু ইমান নাই। জ্বলাই এইবিলাক চব জ্বলা, এইবোৰ চব জ্বলা। মই জ্বলা কেইটামান ছিঙি লওঁ, তাৰপিছত যাওঁ। আৰু এইখনে আমাৰ সৰু সুৰা এখন বাগিচা এয়া। চ' গাইজ, পকা কেঁচা জ্বলা কেইটামান লৈ আহিলোঁ ছিঙি, আৰু এতিয়া মই ৰিচাৰ ঘৰত যাম। আপোনালোকে বিশ্বাস কৰক, মই জ্বলা একদম খুব কমেই খাওঁ। আঞ্জাত যদি এটা জ্বলা হৈ যায় মোৰ কাৰণে বেষ্ট হৈ যায়, কিন্তু এসোপা জ্বলা আজি মই কেনেকৈ খাম তাকে ভাবি আছোঁ। তথাপিও চেলেঞ্জটো যেতিয়া একচেপ্ট কৰিছোঁ, চেলেঞ্জ কৰিম বুলি ভাবিছোঁ, বাৰু খাবলৈ চেষ্টা কৰিম, খাম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া যাই আছোঁ ৰিচাৰ ঘৰত, আৰু এইটো মনে মনে লৈছোঁ, কাৰণ জ্বলাই ধৰিব পাৰে এইটো বেছিকৈ, তেতিয়া মই খাই দিম আৰু তাইক নকওঁ, মনে মনে লৈছোঁ। পুৰা কৰিম, আৰু জ্বলাকেইটা ভাগ কৰি লৈছোঁ, পাঁচটা জ্বলা, আৰু লগতে এয়া চেনি ৰিচাৰ কৰি লৈছোঁ ধুনীয়াকৈ, যিহেতু কৰোণা চলি আছে। আৰু ৰিচাৰ পানী চেনি লৈছে দেই, কিন্তু মই কিনছোঁ নকওঁ, কিন্তু মনে মনে। আৰু এতিয়া দুইটাই খাম। আৰু লগতে এইটো মোবাইলত আমাৰ টাইম আছে, এয়া টাইম 0 পৰা যেতিয়া 1 মিনিট হ'ব, 1 মিনিটৰ ভিতৰত কোনে কেইটা জ্বলা শেষ কৰিব পাৰে, মানে যোনে 5টা জ্বলা শেষ কৰিব, যিমান মানে কম টাইমৰ ভিতৰত, সি উইনাৰ হ'ব। আৰু উইনাৰ হ'লে কি প্ৰাইজ পাব তাৰমানে, আৰু হাৰিলে কি হ'ব। কথাটো এনেকুৱা যে জ্বলাটোতো তাত আৰু বেয়া বস্তু নাই আৰু উইনাৰ হ'লে যে কিবা বেলেগ বস্তু আৰু দিম, বা হাৰিলে কিবা তেনেকুৱা বেলেগ বস্তু দিম। সেইকাৰণে যোনে হাৰে আৰু সিয়ে মানে অলপ টাইম থাকিব লাগিব একো নোখোৱাকৈ, 5 মিনিট টাইম একো নোখোৱাকৈ থাকিব লাগিব সি, যোনে হাৰে। আৰু যোনে জিকে সি খাব লাগিব। কোনে হাৰে কি জানো, মোৰতো খাই পোৱা নাই না জ্বলা, আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ, খোৱা আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ হৈয়ে গৈছে। এতিয়া এয়া 5টা জ্বলা, এয়া টাইম ষ্টাৰ্ট নাও। এয়া চাওক, এটা খোৱা আৰম্ভ কৰিছে। এ ভগৱান, কি হ'ব আজি। কি জ্বলা, ও মা, 20 ছেকেণ্ড গেলে তোৰ, 1 মিনিট এটাও খোৱা নহয়। যাৰ এতিয়া বেছিকৈ খোৱা হ'লে সিয়ে কিন্তু দেই। মোৰ বহুত আছিল অৱস্থা। বাপাই এটা হৈ গ'ল, এটা হেলে মোৰ হয় নাই, খাব লাগিল তাড়াতাড়ি। দুটা time. Oh my God!
1 মিনিট খাই মোৰ থাকি গ'ল 3টা আৰু এই অলপমান আছে এইটো ও মা কেনেকুৱা জ্বলা ৰে আজি ফাৰ্ষ্ট এনেকুৱা মানে এটা চেলেঞ্জ কৰিছো যি নেকি মই আঞ্জাত এটা জ্বলা হ'লে খাব নোৱাৰো কিন্তু আজি 3টা জ্বলা খাই দিছিলে এতিয়া ৰিচা থাকিব লাগিব 5 মিনিট আৰু মই লৈ আহিছিলো নে ঘৰৰ পৰা ঠাণ্ডা আছিল মোৰে আছিলো মাটি ময়ে বনা ওলা আমি জ্বলা চেলেঞ্জ এটা কৰো জ্বলা চেলেঞ্জ কৰি আজি এই অৱস্থা ল বেয়া লাগে না ইমান টাইম থাকিব দিলে বেয়া কথা হ'ব না থাকি যাম 5 মিনিট ৰে চকু পানী মোৰ চকু পানী ওলা নাই চাওক এয়া চকু পানী ওলা নাই বাপৰে বেয়া দৃষ্টি কাণে চানে চবতে দৃষ্টি তো গাইছ এইখিনি আছিল আজি ভিডিঅ'টো আৰু দেখাব নোৱাৰো আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ভাই মোৰ চেনেলটো আৰু এই ৰিচাৰো এটা চেনেল আছে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব জ্বলা হেৰিতে কি কৈছো কি নকৈছে আকৌ তো বাই বাই আৰু চেলেঞ্জ পুৰা কৰি মই ঘৰত আহি এই অৱস্থা কৰোণা নহয় আৰু একো নহ'ব মোৰ ঠাণ্ডা নহয় একো নহ'ব জ্বলা